আৰু আপোনালোকে বেয়া নাপাব মুখ চুখ নোধোৱাকৈ আপোনালোকৰ লগত ইমানখিনি কথা পাতি দিলোঁ আমাৰ হোটেলখন দেখাম বিন্দাছকৈ চাই থাকিব চ' হেল্ল' গাইজ গুড মৰ্ণিং মই এতিয়া শুই আছোঁ আৰু আপোনালোকে কালি দেখিলে ভিডিঅ'ত আমাৰ ৰুমখন তাৰ কাৰণে ভাবিলোঁ আৰু লাজ চাজ নোহোৱা হৈ গ'ল যেতিয়া মানে শুই ভিডিঅ' বনাই দিম আৰু বিন্দাছকৈ শুই আছোঁ এই চাওঁ আৰু মোৰ গাৰু চাব নেকি মোৰ গাৰুখিনি হৈছে মোৰ খালি 3টা পেণ্ট আছে জিন্স পেণ্ট এনে মানে এনে থাকে তাৰ কাৰণে মানে সেই 3টা পেণ্ট মোৰ গাৰু বনাই লৈছোঁ আৰু এইটো মোৰ মা ঘৰৰ পৰা দি পঠাইছিলে আৰু আপোনালোকক এটা বস্তু দেখাব মন গৈছে নহয় আজি বৰ মজাকৈ মোৰ গামোচাখন ক'ত দিছোঁ দি না বিন্দাছকৈ আৰু মানে আমি এইটো দেখিলে এইটো যে আছে এইটো লৈ আমি ক'ৰবাত বাহিৰৰ ফালে ফুৰিব গ'লে মানে এই গামোচাখন যদি মই ডিঙিত লৈ যাওঁ বা জুবিনদাৰ দৰে যদি মাথাত মাৰি যাওঁ আমাৰ অসমৰ মানুহ দেখিলে দাদা বা ভাইটি হওক বা জেচা যি মাত দি কেনে হ'লেও মোক লগত কথা পাতিব যে গেৰাণ্টি কাৰণ মই হায়দৰাবাদত থাকোঁতে এনেকুৱা কৰোঁ তেতিয়া মানে বহুত লগৰ মানে অসমৰ মানুহ পাইছোঁ আৰু মাত দিয়ে এইটো কাৰণে এইটো ৰাখোঁ য'তে যাওঁ আৰু মই ওপৰলৈ চাব পাৰিব এই বিন্দাছকৈ আৰু মানে নতুন পেন আনিছে মিছৰ পৰা তাৰ কাৰণে ট্ৰাই কৰি আছে মানে কি এই হয় নে নহয় একদম কাপোৰ কানি কিনি টকা পইচা 4,000 টকা কাপোৰে লৈ ল'লে দুদিনত সঁচা কথা কৈছোঁ কাৰণ উপলৰ দেউতাকৰ কাপোৰ দোকান আছে তাৰ কাম নকৰিলেও চলে বেচেৰা নিজৰ মানে কি ক'ম আৰু নহয় খেতি বাৰী চব আছে কিন্তু ইয়াত আহি মৰিছে আমাৰ লগত ফূৰ্তি ফাৰ্তা কৰিবা চাই ল'ব পাৰে কেনেকৈ লাগে এইটো পেণ্টটো এইটো 550 টকাত পেণ্ট কিনিছে এইটো জগাৰ গুড মৰ্ণিং কৈ দিলোঁ আৰু কিবা কিবি আজি আৰু মানে গম পাইছে ন আমাৰ মানে মোৰ ডিউটি থাকে 1:30 বাজিত তো মই কি কৰিম আৰু মানে মই মন গ'ল আজি যাব লাগে ক'ত মই আজি ঘূৰিব চুৰিব নাযাওঁ মানে ইয়াতে বহি মানে শুই ভিডিঅ'টো বনাই দিলোঁ এইটো মোৰ পানী বটলটো আৰু মোৰ এইটো এটা বস্তু দেখাব আছে আকৌ আপোনালোকক এইটো মোক কচুৰ লতিটো লৈছিলোঁ এইটো মই কচুৰ লতি এটা লৈছিলোঁ 700 টকাত মোৰ এটা আছে এইটো চাই ল'ব 700 টকাত লোৱাৰ পিছত এই কচুৰ লতিডালটো হৈ গ'লগৈ এতিয়া 900 টকা হেৰি ফ্লিপকাৰ্টত কচুৰ লতিটো আৰু আমাৰ ওপৰৰ এইটো কচুৰ লতি 900 টকা লৈছে এইটো ইয়াতো 900 টকা লৈছে মোৰতো 700 টকা লৈছে কাৰটো বেছি ভাল লাগিছে একদম ঠাণ্ডাকৈ কমেণ্ট কৰি দিব আৰু মানে মই কি ক'ম আৰু মানে কি কৰিম নকৰিম ভাবি শুই ভিডিঅ' বনাই দিলোঁ আৰু আমাৰ মানে আজি কণ্টেণ্ট নাছিলে মোৰ তাত তাৰ কাৰণে এনেকুৱাই কণ্টেণ্ট দিছোঁ আপোনালোকক আৰু লাষ্টটো অকণমানকৈ অকণকৈ নোহোৱা হৈ গৈ আছে আৰু মানে নোহোৱা হৈ যাই থাকিব যেতিয়া তেতিয়া মোৰ ভিডিঅ' চাইনো একদম বিন্দাছকৈ হাঁহিব আপোনালোকে এইটো চাব পাৰে আমাৰ ওপৰলৈ দাঙি ওপৰলৈ এটা চাৰ্ট কিনিছে হালধীয়া চাৰ্ট তাতে কিন্তু ঢেকীয়া শাক দিয়া আছে যোনটো ঢেকীয়া শাক আমাৰ বাৰীতে মাৰিম পাক বিচাৰি আনিম ঢেকীয়া শাক নে কি আৰু ওপৰলৈ জোতা লৈছিলে জোতা এইটো জোতা ওপৰলৈ কিনাৰ পৰা এদিনো পিন্ধা নাই ইমান চিপিৰা যে মই ফাৰ্ষ্ট টাইম দেখিলোঁ এদিনো পিন্ধা নাই এনেকুৱা জোতা মোৰো ছেইম আছে কিমান লৈছিলে জানো 600 সঁচা কথা 650 টকা আমাক কৈছিলে 700 টকা 750 কৈছিলে আমি ক'লোঁ যে 550 টকা দিম তাৰপাছত সি ক'লোঁ যে এনেকুৱা নহয় এইটো ব্ৰেণ্ডেড মাল হয় একদম ক'লোঁ কিহৰ ব্ৰেণ্ডেড ক'তোতো ব্ৰেণ্ডেড লিখা বুলি নাই তাৰপিছত ইয়াতে চালোঁ যে সঁচাকৈ অকণমান তাৰ কোম্পানী ভালেই আছে আৰু মানে জোতাযোৰ এনেকুৱা হ'ব পাৰে এইটো চাব পাৰে মানে মোবাইলটো ধৰি ৰাখিছোঁ নাই আপোনালোকৰ নিজৰ মানুহ গম পায় আৰু এইটো গালত লগাই দেখাইছোঁ আৰু মানে নতুন জোতা হৈ যায় তাৰ কাৰণে আৰু আপোনালোকে বেয়া নাপাব মুখ চুখ নোধোৱাকৈ আপোনালোকৰ লগত ইমানখিনি কথা পাতি দিলোঁ বাকী বাহিৰত যায় আপোনালোকক আজি ফ্ৰণ্ট ফালৰ পৰা আমাৰ হোটেলখন দেখাম বিন্দাছকৈ চাই থাকিব এখনে আমাৰ হোটেল হয় আগৰ বিন্দাছকৈ এইখন আমাৰ পাণ দোকানখন বিন্দাছকৈ
পাণ দোকানখন চাব পাৰিব। এই কানাডা ভাষাত লিখা আছে এই আমাৰ আশোকা পাৰ্কিং লজ হোটেল কিবা কিবি লিখা আছে বৰ্ডখনত। এইখনে আমাৰ হোটেলখন একদম সুন্দৰকৈ আৰু মানে এইটো ৰাস্তা। আজি ইমান ৰ'দ দিয়া নাই, ঠাণ্ডাও দিয়া নাই, নহ'লে এনে হ'লে বহুত বেছি ঠাণ্ডা দিয়ে। চাব পাৰিব হোটেলটো বিন্দাছকৈ। আমাৰ ৰুম ইফালে যাব লাগিব, আমাৰ ৰুম এইফালেদি যাব পাৰিম ভিতৰেদি। আমাৰ চাট হাউচ মানে জুচ হাউচ আৰু কফি চাহ এইবোৰ বনোৱা জেগা বিন্দাছকৈ। এইফালেদি গ'লে ওপৰেদি ইফালে সোমাই গ'লে আৰু এই তাতে বিন্দাছকৈ আৰু মানে আপোনালোকক দেখাইছোঁ দেই, একদম বেয়া চাই নাপাব। মই বেক কেমেৰা লৈছোঁ, ফ্ৰণ্ট কেমেৰাটো অন কৰা নাই কাৰণ ভালদৰে দেখাব লাগিব ন আপোনালোকক। একদম বিন্দাছকৈ আৰু মালটো AC হ'ল। এইটো আমাৰ নতুন এজন ৱাইটাৰ আহিছে আৰু এনেকুৱাই আৰু আমাৰ হোটেলখন। এইখন পাই গ'লে হোটেলখন। গাইজ চালে আমাৰ হোটেলখন বিন্দাছকৈ আৰু অকণমান বহিছোঁ আৰু মানে গম পাইছেই নহয় পাণ দোকানখন ইয়াতে আছে। মই মানে ইয়াতে বহিছোঁ আৰু আপোনালোকক দেখাব বিচাৰোঁ এটা বস্তু। এই ষ্টিলখন দেখিছে, চেয়াৰখন কেনেকুৱা বনাইছে পকীৰে, মানে এইটো শিল হয় একদম সঁচাকৈ শিল, কোনো চিমেণ্ট দি বনোৱা নাই, বিন্দাছকৈ বনাইছে। আৰু পিছফালে মোৰ ৰাস্তা আছে বিন্দাছকৈ, গাড়ী চাড়ী যাই আছে। এনেকৈ থাকোঁ আৰু বিদেশত বিন্দাছকৈ চাব পাৰিব। বিন্দাছকৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিন্দাছকৈ। আজিৰ কাৰণে বাই বাই।